নমস্কাৰ, মই কৃষ্ণায়ন সুদৰ্শনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভাল। আমি এতিয়া গৈ আছোঁ মেলা চাবলৈ, বাণিজ্য মেলা হৈ আছে আমাৰ ইয়াত, চাবলৈ গৈ আছোঁ। আহকচোন আপোনালোকক দেখুৱাম ক'ত কেনেকুৱা কি বস্তু ওলাইছেনো তাত। আজি শেষৰ দিন, আহিম বুলি আহিব পৰা নাই। আজি গৈ বোলো চাওঁ কি আছে, কেনেকুৱা আছে বস্তু, চাই পেলাই কি লওঁ আপোনালোককো দেখাম বাৰু। তাত কি ক'ত আছে, কিমান পাৰোঁ ভিডিঅ' কৰিব বাৰু। আহকচোন আপোনালোকক লৈ যাম তালৈ। এতিয়া আমি আহি পালোঁহি ইয়াত। চাওঁচোন ক'ত কি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত কি আছে। আহক আমি চাওঁ। এয়া আহি পাইছোঁ, ইয়াতে পাইছোঁ ফুচকা খাই আছে, ফুচকা বিকি আছে। আপোনালোকে বেক কেমেৰা কৰি মই দেখাই যাম ক'ত কি আছে। কি খাই আছা? নেখোৱা নি? ফুচকা নেখোৱা নি? ফুপুৱা আহি ফুচকা নেখোৱা নি তুমি? বহুত জ্বলা হয়, বহুত জ্বলাকৈ বনাইছে। আমাৰ নবৌহঁতো আহিছে গাঁৱত, মেলা চাবলৈ আহিছে। কি ল'লা নবৌ? মাত্ৰ সেই ইমান কাপোৰ ধুনীয়া ধুনীয়া ওলাইছে। আমি চাওঁগৈ অলপ কি কি ওলাইছে। প্ৰথম ফুচকা খাই ল'লোঁ, আৰম্ভ কৰিছোঁ। তাৰপিছত আমি এতিয়া এফালৰ পৰা চাই যাম ক'ত কি আছে দেই। নবৌ কি ল'ম বুলি ভাবিছে? আৰু কাপোৰ এযোৰ ল'ম বুলি ভাবিছোঁ। কাপোৰ ল'ব? ঠিক আছে, আমি চাম দেই কি কাপোৰ লয়। ইয়াত কিতাপ আছে, বহুত ধুনীয়া ধুনীয়া কিতাপ, পোষ্টাৰ এনেকৈ আছে, এইবিলাক ল'ব পাৰি। ফুলৰ চানেকি। দাদা, ইয়াত কোন আছে? এইবিলাক কিমান দাম, ফুলৰ চানেকিবিলাক? অঁ, 40 টকা ন? কিতাপ নাৰায়ণ কবচৰ সৰু টুকুৰা আছে। এতিয়া আমি আহি খোৱা জেগা পাইছিলোঁ, আৰু তাত চাওমিন, ম'ম', বিৰিয়ানী সেনেকৈ বিভিন্ন ধৰণৰ খাদ্য আছিলে। আমি খালোঁ বাৰু, খোৱাটো ভিডিঅ' নকৰিলোঁ। আমি ম'ম' খালোঁ, কিন্তু খোৱাটো ভিডিঅ' নকৰিলোঁ। আৰু বেলেগ মানুহ আছিলে, ডিষ্টাৰ্ব পায়, সেইকাৰণে নকৰিলোঁ। আৰু শব্দটো মিউট কৰি ৰাখিলোঁ, কাৰণ ওচৰতে চাউণ্ড বক্স এটা বাজি আছিলে। ভিডিঅ' কৰিবলৈ প্ৰব্লেম হোৱাৰ কাৰণে চাউণ্ডটো মিউট কৰি আপোনালোকক এনেই জাষ্ট দেখাই গৈছোঁ। আৰু ইয়াত খালোঁ, খাই ভাল লাগিলে, বহুত ধুনীয়াকৈ বনাইছে, টেষ্টি হয়। আৰু সেইসকল চব বাহিৰৰ পৰা আহিছে, মানে আমাৰ মাজুলীৰ নহয়, মাজুলীৰ বাহিৰৰ হয়। আমি আহি এতিয়া লটাৰী খেল পাইছোঁ দেই। আমি এতিয়া লটাৰী মাৰি চাম কিমান পাৰোঁ। 10 টকাত এখনকৈ দিব বুলি কৈছে। কিমান দিব? 10 টকাত এখন মাত্ৰ। বহুত কমত দিছে। ব্লেং আহিলে আপোনাৰ 10 টকাটো যাব, মানে কিবা এটা নহয় কিবা এটা পাম চাগে আৰু ন? বাৰু 10 টকা এখন দি চাওক, এখন দিয়ক, লোৱা এখন লোৱা। কি ওলাই চাম দেই। মোৰটো চাওঁ, ক'ত ওলাব? নিজে কৰিব লাগিব। কি ওলাই চাওঁ। 10 টকাত লোকচান নাই। 15 টকা পালে। মই এতিয়া 10 টকা ল'লোঁ, চাওঁ। এওঁ ল'লে 15 টকা আছিলে, কিন্তু 15 টকা নাপালে, দেউতাকেও নাপালে। আৰু এটা লাষ্ট চান্স, আৰু এটা খেলোঁ বুলি কৈছে, কি হয়। আমি এতিয়া আগত কি কি আছে আমি চাম, আপোনাক দেখুৱাই যাম দেই। কি আছে ক'ত, মই স্পীড কৰি দেখুৱাম, নহ'লে বহুত টাইম হ'ব ভিডিঅ'টো। আপোনালোকক এনেকৈ দেখাই যাবলৈ চাম ক'ত কি আছে। জোতা, চেণ্ডেল আছে, পাঞ্চো আছে, ধুনীয়া ধুনীয়া বস্তু আছে। আজি আৰু লাষ্ট ডেট হয়, আপোনালোক আহোঁ বুলিলে আহিব পাৰে ইয়ালৈ। আজিৰ পৰা বন্ধ হ'ব আৰু ন আপোনালোকৰ? ধুনীয়া ধুনীয়া বস্তু হয়, আৰু দামবোৰ বহুত কমতে দিয়া আছে। আপোনালোকে লওঁ বুলিলে ল'ব পাৰে এইবিলাক। ইয়াত আছে কাপ প্লেট এনেকৈ এইবিলাক, গিলাচ, কাপ,
বেগত দিছে দেই লাহে লাহে লওক যাতে বস্তুবোৰ হেৰি হয় লাহে এতিয়া চাই ভাল পায় মানে তুমি যেনেকৈ আমি যেনেকৈ ভিডিঅ'টো চাই থাকোঁতে বস্তুটো চাবলৈ এটা ভাল দোকানৰ মানুহেই নাই আহা এইফালে যোৱা আহা এইবিলাকত কিমান ক'লে 500 मैडम कौन सा रेड वाला मैडम ये 1500 मैडम आपने डिस्काउंट 12 रखा मैडम ये 100 वाला है এইবিলাক কাশ্মীৰী শ্বল হয় এখেত আহিছে কাশ্মীৰৰ পৰা বহুত ধুনীয়া ধুনীয়া হয় দামো মানে বহুত বেছিয়ে কাশ্মীৰী শ্বল মই আগতে লোৱা নাই বাৰু 1500ৰ তলৰ 1000 মানে তলত নাই কাশ্মীৰী শ্বল এইখন মোক দেখাইছিলে সেইখন 1500 টকা বুলি কৈছে 2500 2000 মানে বহুত দামী আছে কাশ্মীৰী শ্বল এইখন মানে 1500 টকা মই চাইছিলোঁ বহুত ভাল লাগিলে बहुत धुनिया है बस्तुটো सब है प्योर काश्मीर पर आनिছে आपको अगर लगेगा ज़्यादा है दीदी आप भाई से कितने काश्मीरी शॉल है एबिलाक बहुत ले लो भाई से आप क्यों टेंशन लेते हो 2500 পৰা 1500 टका 500 टका हमें दीदी ये स्टार्टिंग रेंज है हमारे पास 10,000 का शॉल है 12,000 का शॉल है मैडम 5,000 का शॉल है समझ सकते हैं हाँ दीदी ये देख लेंगे ইয়াত চক ইয়াত ধুনীয়া ধুনীয়া কাপোৰ কুৰ্তা বহুত ধুনীয়া ধুনীয়া বস্তু আছে আমাৰ সেইজন লটাৰী খেলাতে লাগি আছে আপোনালোকক জাষ্ট দেখাই গৈছোঁ দেই ভাল লাগিছে কিন্তু এইবোৰ প্ৰাইচবোৰ চব লিখি থোৱা আছে মানুহৰ ভিৰটো কমি আছে আজি লাষ্ট ডেট যে সকলো আহি গ'লহি ইয়াত আছে জুৱেলাৰী হয় এইবোৰ ধুনীয়া ধুনীয়া জুৱেলাৰী তাতে কাপোৰ আছে আমাৰ সুদৰ্শনে এইবিলাক ল'ব মানা কৰি দিলে সেই ল'বলৈ ভয় কৰে নে কি নাজানো নলওঁ বুলি কৈছে এইবিলাক নলয় ইয়াতো জুৱেলাৰী আছে জুৱেলাৰী বহুত দোকান আছে ধুনীয়া ধুনীয়া ইয়েৰিং ইয়াত আচাৰ এইপিনে 10 টকা পৰা 240 কৰি লৈছা এইপিনে 10 টকা পৰা 240 কৰি লৈছা এইফালে আচাৰ পাপৰ এনেকুৱা ধৰণৰ বস্তুবিলাক আছে এইটো কিহৰ হয় এইটো জলকীয়া ন কেপচিকাম এইটো নেমু এইটো আম এইটো নহৰু এইটো কঁঠাল এইটো জলফাই এইটো ঔটেঙা আমলখি কোমোৰা এইটো ঔটেঙা মিঠা মিঠা ঔটেঙা আচাৰ এইটো আমলখি মিঠা এইবোৰ কিমান চব পোৱা একে 100 টকা একেই দাম এপোৱাত 100 টকা কি ল'বা কি কোনটো আচাৰ ল'বা এইটো কি নহয় এইটো কেইটকা ধুনু দেই লোৱা খুৱাই দিয়ে ঠিক আছে পাপৰবিলাক এইটো কিহৰ হয় ন এইটো চাউলৰ নে চাউলৰ Wow, nice, no? Nice. বাৰু ঠিক আছে আমি দেখাম কিবা কিবি লৈ লওঁ তাৰপিছত এইখিনি আৰু খোৱা বস্তু আছে এইখিনি নাই বাৰু আজি আদায় হৈ যায় কিছুমান দোকান বন্ধই হৈ গ'ল আমি অহা অকণমান লেট হ'ল
এইবোৰ চাওক কাঠৰ বস্তু হয়, ইমান ধুনীয়া ধুনীয়া। এই মাছ এই লৰেও চাওক, লৰে বহুত সুন্দৰকৈ। ইয়ে বহুত ধুনীয়া হয়, ইমান ধুনীয়া লাগিছে বস্তুখিনি, সেইকাৰণে এই ভিডিঅ'টো ভালকৈ দেখুৱাম। ये वाला कितने का है ये? 50। এনেকুৱা আগতে মোৰ আছিলে এইডাল। আৰু এইটো চাইডে আছে কাপোৰখিনি মই এবাৰ চাইছিলোঁ বাৰু খুলি পেলাই, তেতিয়া ভিডিঅ' কৰিব নহ'লে। বহুত ধুনীয়া ধুনীয়া হয় কাপোৰখিনি। এচি কটন, মিক্স পাট, ব্ৰাইডেল ছেটো আছে, বহুত ধুনীয়া ধুনীয়া হয়। এইফালে আছে কেঁচা সোণ আছে, এইফালে কেঁচা সোণৰ হয়। এইডাল কিমান লয় বাইদেউ? 1400। কেঁচা সোণৰ হয়, ভাল, বহুত ভাল হয় দেখি, মানে পিয়ৰ যেন লাগিছে বাৰু এই বস্তুখিনি। ক'ৰ পৰা আহিছে আপুনি? আপোনাৰ ঘৰ? বহুত ধুনীয়া হয় ছেটবোৰ, দেখিলেই পিয়ৰ লাগিছে দেই, কেঁচা সোণৰ, সেইকাৰণে ভালকৈ দেখুৱাইছোঁ। আপোনালোক আহিব পাৰে ইয়াত, বহুত ধুনীয়া হয় ছেটবোৰ। আৰু দামটো সিমান কোৱা নাই বাৰু, কমেই কৈছে দেই। আমি এতিয়া ল'লোঁ কিবা কিবি, ই ল'লে কাৰ এখন, মই ল'লোঁ ফুলি চেন, তেনেকৈ কিবি ল'লোঁ। এতিয়া আমি যাওঁ, ইয়াত বহুত ৰ'দ, গৰমো উঠিছে। তুমি কাৰখন কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? মস্ত। কি কাৰ এখন? এইখন পুলিচ কাৰ। তাক সি পুলিচ কাৰ বহুত ভাল পায় চাই, সেইকাৰণে সেইখন লাগে বুলি ক'লে এখন লৈ দিলোঁ। ময়ো ল'লোঁ, মানে চেইন ফুলি তেনেকুৱা দামবোৰ অলপ বেছি কৈছে, সেইকাৰণে ইমান বস্তু নল'লোঁ বাৰু। তাৰপিছত আমি এতিয়া যাওঁগৈ আৰু ইয়াৰ পৰা। আমি এতিয়া ইয়াৰ পৰা ওলাই আহিলোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব। ধন্যবাদ।